Hi friends, welcome back to my YouTube channel. সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো। আজি দীপাৱলী উপলক্ষে আজি স্পেশাল বনাইছো মাহৰ দালিৰ সৈতে গাহৰি মাংস। তো আপোনালোকে চাই থাকক কেনেকৈ বনাও কি কৰো চাই থাকক। তো গাহৰি বনাবলৈ লৈ লৈছো মই জলকীয়া, পিয়াজ, বিলাহী, আলু, আদা, ৰচুন। তো এইখিনি ভালকে কাটি লম। তাৰ পিছত বনাই আছো মাংসটো চাই থাকক আগলৈ। আদা ৰচুন পিচি থকা হৈছে। এই আদা ৰচুনটোৱে মেইন আৰু এইটো কেঁচা জলকীয়া একদম নেচাৰেলি গ্ৰীণ গোন্ধটো একদম নাকত আহি লাগিছে। ইফালে মাহৰ দালি বইল কৰিব দিছো। এই মেইন মালটো ভাজি আছো এতিয়া। মাংস দেখি গমেই পাইছে চাগে আপোনালোকে। অকণমান নিমখ ছটিয়াই দিছো। এয়া মাহৰ দালি বইল হৈ আছে। আজি মাহৰ দালিলে গাহৰি মাংস তামাম। কালাৰটো চাই লওক আপোনালোকে। অলপ আছে আৰু লাইনত। এতিয়া আদা ৰচুন আমি অলপ মিলাই দিম। আদা ৰচুনখিনি আমি এতিয়া অকণমান লৰাই দিছোঁ। পিচকেইটাও ধুনীয়া পিচ বনাই দিছে। এটা আল্টিমেট পিচ লাইনত আহিছে আৰু এতিয়া মই দেখাইছিলোঁ আপোনালোকক মাহৰ দালিটো প্ৰায় হ'ব। এতিয়া উতলি আছে। খুন্দি লোৱা জলকীয়াখিনি দি দিলোঁ। অলপ জলকীয়াটো অলপ বেছিকৈ দিয়া গৈছে। জলকীয়া মই বেছিকৈ খাওঁ। মাংসত অলপ জলকীয়া হ'ব লাগে। গেছটো একেবাৰে লো চিমত দিয়ে গৈছে। লো চিমত দি হৈ আছে। অলপ মিট মছলা দি দিয়া গৈছে। গৰম মছলা অলপ দিয়া গৈছে। তো নিজৰ অনুপাতে আপোনালোকে দি ল'ব পাৰে। জিৰা পাউডাৰ, গোটেইখিনি মিলাই দিয়া গৈছে। কালাৰটো প্ৰায় আহিছে আৰু ইফালে মাহৰ দালি বইল কৰিব দিছোঁ। এই মেইন মালটো ভাজি আছো এতিয়া। মাংস দেখি গমেই পাইছে চাগে আপোনালোকে। তো ধুনীয়া এটা গ্ৰেভি হৈ উঠিছে এতিয়া ভাজিলে। এতিয়া আমি দালিটো দি আছোঁ। স্পেচিয়েল আজিৰ মাহৰ দালিৰ সৈতে গাহৰি মাংস চাই থাকক। এয়া মাহৰ দালি দি দিছোঁ। মাহৰ দালিত অলপ খাৰো দি দিছোঁ, আমাৰ লোকেল কলাখাৰটো। এতিয়া সিজিবলৈ অকণমান সময় এৰি দিছোঁ আমি। তো শেষত দেখাই আছোঁ
লাষ্ট পজিশ্যনটো কি হয় চাই থাকক। এয়া আমি খাবলৈ ৰেডি। আমি বনাইছোঁ বিলাহীৰ চাটনি, লগতে আছে কেঁচা পিঁয়াজ, আৰু এয়া মাহৰ দালিৰ সৈতে গাহৰি মাংস ৰেডি হৈ গ'ল। দেখিবলৈ মানে খাওঁ খাওঁ লাগিছে আৰু দেখি। এতিয়া আমি খামগৈ। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে জনাব, আমাক কমেণ্ট কৰিব, আৰু যদি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো আজিলৈ ইমানে। বাই বাই, টাটা, থেংক ইউ।